বহেহি। কি হৈছে আজি? মনটো কেম্বা কৰি আছে দেখোন। মন কেম্বা বহচোন, তই কম দে মই। মনো আহক দে, তাইও শুনা পাওক অলপ। তাইও কি কয় কওক। মনো অহাৰ পিছত কম দে কি ক'ব লগা আছে। মনো, আহি যোৱা। আমাৰ নিপুই কিবা মস্ত ডাঙৰ কথা ক'বলৈ ৰৈ আছে আমাক। কিবা বহু চিন্তাত আছিল। মই আহি পাই দেখিছিলোঁ বহু চিন্তাত আছিল। এতিয়া হেনো আমাক কিবা ক'ব, কিবা মস্ত ডাঙৰ কথা ক'ব। কিন্তু মোৰ এনেকুৱাহে লাগিছে, কি কৈ আহাচোন শুনো। দে, কি ক'ব লগা আছে কৈ এতিয়া। আগৰ খুৰাজন আমি চাহ খাওঁ, এই খুৰাজন কিমান ভাল মানুহ আছিল, ইমান মনে মিলা মানুহ আছিল। তেখেত বোলে এতিয়া মাজে মাজে আহিব, তাৰমানে এখেতেই ৰাখিব এতিয়াজন এখেতেই ৰাখিব প্ৰায়। মই মানে বৰ অশান্তি পাইছোঁ। এই খুৰাটো বৰ ভাল আছিল, ইমান মনে মিলিছিল, মানে বৰ অশান্তি পাইছোঁ আৰু কি কম। মই সেই ক'বাক লৈ সুধিছোঁ তোমাক, মানে বৰ অশান্তি পাইছোঁ। আগৰ খুৰাটো লাগে সদায়, মানে আগৰ খুৰাটো লাগে প্ৰায় আহি থাকক, এতিয়াতো মাজে মাজে আহক, সেইটো হ'লেও মানে ভাল লাগিলে। আগততো বোলে মাজে মাজে এতিয়াতোই তাৰমানে থাকব, বৰ অশান্তি পাইছোঁ। আগৰ খুৰাটো বৰ মনে মিলছিল বাৰু, সেইটো হয়। আৰু তেখেত মানুহজনো বৰ ভাল আছিল। আৰু এতিয়াৰ জন দেখোন কিবা মানে নিজে আকৌ চাহ তাহৰ কথা নকওঁতে কি খাম না কি এইবিলাক সুধি থাকে। আগতে আমি এনেই খুৰাৰ তাত দিছিলোঁ বঢ়িয়াকে, মাত লগাইছিলোঁ খুৰাক, লাষ্টত চাহ পানী খাওঁ। এতিয়া মানে কি আৰু আগে চাহৰ কথা সুধিবাহে নহ'ল কিবা। বুদ্ধি হ'লে তামাম আছে, কিন্তু দেখিলেই গম পায় এতিয়াজনৰ। কি কৰোঁ বাবু, মোৰ মনটো বৰ বেয়া লাগছে, কি কৰোঁ এতিয়া। মনটো বেয়া লাগবই দেই। ইমান মৰম কৰিছিল আমাক, বা আমিও ইমান হেৰি কৰিছিলোঁ, তেখেতক ভাল পাইছিলোঁ, বেয়াটো লাগবই দেচোন। এতিয়া আৰু কি কৰিবি, উপায়তো নাই। বাদ দিয়া আৰু এনেকে চলিব লাগব। বাদ দি মানুহটো নহ'ল কি হ'ল, আমি দোকানখনকে যাই থাকিম দে আৰু মাজে মাজে, গম পাইছা না? দোকানকে যাই থাকিম দে। মানুহটো মাজে মাজে আহিব, আমি যদি সিদিনা য'তদিনা আহিব হয় সেইটোতো ভালেই হ'ল, আমাৰো কপাল ভাল। আৰু যাই নাপাওঁ, আমি মাজে মাজে যাই থাকিম দে, দোকানখন যিহেতু আছে, মানুহটোৱে নাই। হ'ব দে, যাম দে মাজে মাজে। যাম দে মাজে মাজে, দোকানখনতো আছে। এতিয়া কান্দামো আদিত্য নালগে, যৌ এতিয়া ক্লাছত যাওঁ এতিয়া, এতিয়া ব'লা এতিয়া ক্লাছত যাওঁ। বেয়া আমাৰো লাগছি ব'লা, এতিয়া উপায়তো নাই আৰু, ব'লা কি কৰিমনো এতিয়া, আৰু উপায়তো নাই, ব'লা ক্লাছকে যাওঁ। মানুহে নাই দেখোন, এক টকা এটাও বিক্ৰী হোৱা নাই এতিয়ালৈ। মে আই কাম ইন ছাৰ? আহা গোটেইকেইটা আহা। আজি তোমালোকে 1ৰ পৰা 50লৈ ক'ব লাগিব। বৰ্ডত যি আছে চিৰিয়েলকৈ চাই ধুনীয়াকৈ ক'বা। প্ৰথমে ক'বা মুনুই, তাৰপিছত ক'বা বাপুই, আৰু শেষত ক'বা নিপুই। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 1 2 3 4 5 6 7 8
9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25, 26, 27, 28, 29, 30, 31, 32, 33, 34, 35, 36, 37, 38, 39, 40, 41, 42, 43, 44, 45, 46, 47, 48, 49, 50. 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25, 26, 27, 28, 29, 30, 31, 32, 33, 34, 35, 36, 37, 38, 39, 40, 41, 42, 43, 44, 45, 46, 47, 48, 49, 50. তোমালোকে খুব ধুনীয়াকৈ কৈছা, মোৰ বৰ ভাল লাগিছে। আশা কৰোঁ আগলৈ ধুনীয়াকৈ ক'ব পাৰিবা। আজিলৈ ক্লাছটো দিছোঁ দিয়া, ধন্যবাদ। ভিডিঅ'টো যদি চাই ভাল পালা তেনেহ'লে লাইক কৰি দিবা, আৰু চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা, আৰু সমনীয়াকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।